Hello everyone, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। এয়া আমি ইন্টাৰ্নশ্বিপৰ এপ্লিকেশ্যন দিবলৈ যোৱাৰ মিনি ব্লগ হয়। আগতে এপ্লিকেশ্যনখন জমা দিয়া নাছিলো বাবে আমি চাৰিজনী এটা গ্ৰুপত যেহেতু কৰিম এপ্লিকেশ্যনখন জমা দিয়াৰ পিছত তাহাঁতি আগতে চুকাফা সমন্বয় কলাক্ষেত্ৰলৈ অহা নাই, কাৰণে অলপ ফুৰি গৈছে আৰু ফুৰি হোৱাৰ পিছত ইয়াতে ব্লগ ষ্টাৰ্ট কৰিছে মোৰ ইউটিউবৰ। এই ব্লগ ষ্টাৰ্ট কৰাজনী হৈছে এঞ্জেলিকা শৰ্মা, মোৰ ছাইডত থকাজনী হিনা হেণ্ডিক আৰু একেবাৰে লাষ্টৰজনী হৈছে আনিশা বৰদলৈ। আমি চাৰিজনীয়ে ইন্টাৰ্নশ্বিপত ক'ত কেনেকৈ গ'লোঁ, কি কেঞ্চেল হ'ল, এপ্লিকেশ্যন জমা দিলোঁ আৰু গাড়ী ভাড়া কিমান লাগিব চব ডিটেইলছত তাই কৈ আছে আৰু কি ভুল হ'ল আমাৰ সেইটোকে কৈছে। আৰু কলেজ যিহেতু ষ্টাৰ্ট হ'বই, আমাৰ কলেজ 10 ডেজমান ক্ষতিয়ে হ'ব এইটোও কৈছে তাই। আমাৰ মানে অলপ কিবা কাৰণত আমি ইন্টাৰ্নশ্বিপটো অলপ লেটকৈ কৰিলোঁ, সেইবাবে তাই চব ডিটেইলছত কৈ আছে। আজিৰ মিনি ব্লগটো যদি ভাল লাগি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। অন্য এটি মিনি ব্লগ তৈয়াৰ প্ৰতিশ্ৰুতিৰে আজিৰ মিনি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।